আজি আমি অসম গৈ আছোঁ আৰু আছে আমাৰ ফ্লাইট ৰাতি 10:45ত সেইটো কাৰণে অকণমান জল্দিয়ে ওলাই আহিলোঁ হোটেলৰ পৰা কাৰণ জানিছিলোঁৱে যে ডুবাই এয়াৰপৰ্টটো যিহেতু বহুত বেছি ডাঙৰ সেইটো কাৰণে আমি ইয়াতে ব'ৰ নহ'ম আৰু জল্দি আহিলেও একো টেনশ্যন নাই ইয়াতে আমি ঘূৰি থাকিব পাৰিম ইয়াতে আমি 1 ঘণ্টা 1.5 ঘণ্টা ধুনীয়াকৈ ফুৰিছোঁ তাৰপিছত ইয়াতে এজন আংকল লগ পালোঁ যোনে মানে ৰায়াৰ ভিডিঅ' চাইছিল আৰু এই আংকলজন আছিল পণ্ডিচেৰীৰ আৰু ৰায়ুৰ ফটো উঠালে ৰায়ুৰ লগত ভিডিঅ' বনালে ইমান বেছি ভাল লাগিছিল লগ পাই তাৰপিছত টাইম হ'ল বৰ্ডিঙৰ আৰু এয়া দেখিয়ে একেবাৰে মোৰ দুখ লাগি গৈছে এতিয়া আমি বুৰ্জ খালিফাক টাটা বাই বাই ক'লোঁ আৰু ফাইনেলি এতিয়া আমি আহি পালোঁ হায়দৰাবাদ যিহেতু হায়দৰাবাদত আমি অকণমান টাইম ৰ'ব লগা হ'ল ইয়াৰে পৰা গুৱাহাটীৰ ফ্লাইট আছে সেইটো কাৰণে ইয়াতে আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলোঁ আৰু মই ট্ৰেভেল কৰিলে গাইজ অকল চাউথ ইণ্ডিয়ান ফুড খাওঁ কাৰণ বহুত বেছি হেল্ডি আৰু লাইট লাগে তাতে আৰু জীৱনে লৈছিলে 1 কাপ চাহ আৰু সেই চাহকাপ ইমান বেছি টেষ্টি আছিলে মানে মই ফাৰ্ষ্ট টাইম এনেকুৱাকৈ চাউথ ইণ্ডিয়ান চাহ ট্ৰাই কৰিছোঁ বহুত বেছি ভাল লাগিছিল আৰু এয়া আমাৰ টাইম হ'ল এতিয়া ফ্লাইটৰ চ' আমি উঠি গ'লোঁ ফ্লাইটত আৰু এয়া ফাইনেলি আমি গুৱাহাটী পাই গ'লোঁ চ' আজিলৈ ইমানে বাই